কেনেকুৱা খবৰ কেনেকুৱা ভাল কিমানৰ বন্ধন বেংকত লোন আছে কিমানৰ আছে আছে কাৰ আছে হাত দাঙকচোন হে ভগৱান সবৰে আছে দেখোন প্ৰত্যেক সপ্তাহতে ঘূৰাই দিব লাগে আর নিদিলে দিগদারি করে নয় এতিয়া যিমান বন্ধন বেংকৰ লোন আছে এই গোটেই লোন আমি ঘূৰাই দিম আপোনালোকে 1 টকা ঘূৰাই দিব নালাগে হ'ব চক আমি নিৰ্বাচনৰ সময়ত স্পষ্টভাৱে কৈছো যে মাইক্ৰ ফাইনেন্সৰ ঋণ আৰু সুদ আমি দুইটাই মাফ কৰি দিম খালি তাৰ কোৱান্টাম যে 1 লাখ টকালৈকে কৰিম নে 2 লাখ টকালৈকে কৰিম দ্যাট কমিটি উইল ডিসাইড দ্য কোৱান্টাম কিন্তু কোনোবা এখন বাতৰি কাকতত ওলাইছে যে অকল সুদ মাফ কৰিব মই এটাই কথা কম যে আমি অসমৰ মাতৃসকলক যি বিশ্বাস আৰু আস্থা দিছো তাৰ পৰা আমি পিছ হুকি নাহো ধন্যবাদ